নমস্কাৰ বন্ধুসকল, আজি হৈছে 18 নৱেম্বৰ। আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সংবাদ আহি পৰিছে। তদুপলক্ষে পলম নকৰি চাওঁ আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ সংবাদসমূহ। বন্ধুসকল, প্ৰথমটি খবৰ হৈছে কোকৰাঝাৰত আৰম্ভ ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা। কোকৰাঝাৰত আজিৰ পৰা আৰম্ভ ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা 2024। ৱাফেডৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত 14দিনীয়া কাৰ্যসূচীৰে আৰম্ভ। ডিজিটেল সংবাদ কোকৰাঝাৰ। বিটিচিৰ সদৰ কোকৰাঝাৰত আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা 2024। ৱাফেডৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ সহযোগত কোকৰাঝাৰ পাগলা বাবা মন্দিৰৰ সন্মুখত তথা টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ পথাৰত আজিৰ পৰা 14দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত মেলাৰ মুখ্যদ্বাৰ উদ্ঘাটন আৰু বন্তি প্ৰজ্বলনেৰে মুকলি কৰে কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ প্ৰতিভা ব্ৰহ্মাই। হস্ততাঁত বস্ত্ৰ মেলাখনত জম্মু কাশ্মীৰ, হাৰিয়ানা, পশ্চিমবংগ, পঞ্জাৱ, মণিপুৰ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও অসমৰ বিটিআৰ এলেকাৰ 60খন বিপণী অংশগ্ৰহণ কৰে। মুকলি অনুষ্ঠানত ৱাফেডৰ পৰিচালন সঞ্চালক ৰক্তিম বুঢ়াগোহাঁই আৰু কোকৰাঝাৰৰ পৌৰপতি প্ৰতিভা ব্ৰহ্মই কয় যে হস্ততাঁত বস্ত্ৰ মেলাৰ জৰিয়তে বিশেষকৈ বিটিআৰ এলেকাৰ শিপিনীসকলে নিজে ঘৰতে তৈয়াৰ কৰা হস্ততাঁৰ বিভিন্ন সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ এক বজাৰ পাব আৰু ইয়াৰ দ্বাৰা শিপিনীসকল যথেষ্ট উপকৃত হ'ব। আজিৰ পৰা আৰম্ভ হোৱা ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলাত ক্ৰেতাসকলৰ সঁহাৰি পাব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তা প্ৰফেডে। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ অৰ্থনীতি যিকোনো বিশ্বব্যাপী প্ৰভাৱৰ সন্মুখীন হ'বলৈ সাজু। RBI গভৰ্ণৰ শক্তিকান্ত দাসে এক অনুষ্ঠানত কয় যে ভাৰতীয় অৰ্থনীতি আৰু বিত্তীয় খণ্ড এতিয়া বিশ্বব্যাপী সংঘটিত যিকোনো ঘটনাৰ পৰা পৰিব পৰা প্ৰভাৱক প্ৰতিহত কৰিবলৈ যথেষ্ট শক্তিশালী। ডিজিটেল ডেস্ক। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চমুকৈ RBI গভৰ্ণৰ শক্তিকান্ত দাসে শনিবাৰে এক অনুষ্ঠানত কয় যে ভাৰতীয় অৰ্থনীতি আৰু বিত্তীয় খণ্ড এতিয়া বিশ্বব্যাপী সংঘটিত যিকোনো ঘটনাৰ পৰা পৰিব পৰা প্ৰভাৱক প্ৰতিহত কৰিবলৈ যথেষ্ট শক্তিশালী। তেওঁ কয় যে ভাৰতৰ বাহ্যিক খণ্ড শক্তিশালী আৰু দেশৰ বৰ্তমানৰ একাউণ্টিং ঘাটি 1.1% ভিতৰতে সীমিত আৰু নিয়ন্ত্ৰিত। কোচি আইৰণ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ পুনৰ কয় যে আজি ভাৰতে অৰ্থনীতিৰ বৃদ্ধিশক্তি আৰু স্থিতিশীলতাৰ এক চিত্ৰ তুলি ধৰিছে। তেওঁ আৰু কয় 2010 চনত আৰু 2011 চনত দেশৰ অৰ্থনীতি বৃদ্ধি আছিল 6.7%। দাসে কয় ভাৰতে বিশ্বৰ অন্যতম বৃহৎ বিনিময় মুদ্ৰা জমা ৰাখিছে। ইয়াৰ পৰিমাণ 675 বিলিয়ন মাৰ্কিন ডলাৰ। মুদ্ৰাস্ফীতিৰ প্ৰসংগত তেওঁ কয় মুদ্ৰাস্ফীতি কিছু সময়ৰ মূৰে মূৰে উচ্চতলৈ আহিলেও ই তুলনামূলকভাৱে মধ্যম অৱস্থাতে থাকিব। তেওঁ অক্টোবৰ মাহত ভাৰতৰ মুদ্ৰাস্ফীতিৰ হাৰ 6.2%ত উপনীত হোৱাৰ কাৰণ হিচাপে খাদ্য মুদ্ৰাস্ফীতিৰ কথা উল্লেখ কৰে। তেওঁ মুদ্ৰাস্ফীতি ঘৰৰ ভিতৰৰ এটা হাতীৰ সৈতে তুলনা কৰে আৰু কয় হাতীটো এতিয়া বাহিৰলৈ উলিয়াই দিয়া হৈছে, এতিয়া সি হাতীলৈ ঘূৰি যাব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আৰম্ভণিৰ পৰা মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ প্ৰসংগত গভৰ্ণৰগৰাকীয়ে কয় যে তেতিয়া আমি ঋণাত্মক সুতৰ হাৰ এৰি চলিছিলোঁ। বহু দেশত মুদ্ৰাস্ফীতি দীঘলীয়া হৈ আহিছে, কিন্তু আমাৰ মুদ্ৰাস্ফীতি এতিয়া মধ্যমীয়া। তেওঁ কয় আমি সুতৰ হাৰ 4% ৰাখিছোঁ। ইয়াৰ ফলত আমাৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ অনেক সহজ হৈছে। তেওঁ ভাৰতৰ সেৱা খণ্ড আৰু অন্যান্য খণ্ডৰ আন্তঃগাঁথনি সংস্কাৰ সন্দৰ্ভত কয় RBI ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ চমুকৈ UPI আৰু ইউনিফাইড লেণ্ডিং ইণ্টাৰফেচ চমুকৈ ULI দৰে নতুন উদ্ভাৱনৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগী তথা কৃষকৰ বাবে ঋণ প্ৰদান ব্যৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ আগবাঢ়িছে। বন্ধুসকল, পৰৱৰ্তী খবৰটো হৈছে পাৰ্থসাৰথী মহন্তক IITৰ CIKS মনোনীত কৰিছে সন্মানীয় ফেলো পদত। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি চমুকৈ IITৰ ইণ্ডিয়ান নলেজ ছিষ্টেম চেণ্টাৰ CIKS IPS বিষয়া ডক্টৰ পাৰ্থসাৰথী মহন্তক সন্মানসূচক ফেলো হিচাপে মনোনীত কৰিছে। ডক্টৰ মহন্ত অসম আৰক্ষী IGP পদত নিযুক্ত হৈ আছে। ডিজিটেল ডেস্ক। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IITৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেম CIKS
IPS বিষয়া ডক্টৰ পাৰ্থ সাৰথী মহন্তক সন্মানীয় ফেল' চমুকৈ অনাৰেৰী ফেল' হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। ডক্টৰ মহন্তই এই প্ৰতিষ্ঠানটোৰ মৰ্যাদাপূৰ্ণ প্ৰকল্প পণ্ডিত হেমচন্দ্ৰ গোস্বামী মিছন ফৰ পপুলাৰাইজেশ্যন অফ ছায়েন্স এণ্ড আছামিজ কালচাৰৰ প্ৰতি সক্ৰিয় অৰিহণা আগবঢ়াব। অসমীয়া সংস্কৃতি আৰু শিক্ষা জগতৰ পুৰোধা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নামত নামাকৰণ কৰা এই মিছনে অসমৰ স্কুল আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলক ষ্টেমছ তাত ছায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্স শিক্ষাত আঁকোৱালি লোৱাত উৎকলি যোগাব। সমান্তৰালভাৱে এই মিছনে ছাত্ৰ ছাত্ৰীসকলক অসমীয়া ভাষা সংস্কৃতি আৰু সাহিত্যৰ প্ৰতি অনুৰাগী কৰি তুলিব। ডক্টৰ পাৰ্থ সাৰথী মহন্তৰ নেতৃত্বত আৰু পৰিকল্পনাত এই প্ৰকল্পৰ অধীনত ষ্টেমৰ বিষয়ে সন্দৰ্ভত উদ্ভাৱনী চিন্তা উৎসুকতা বৃদ্ধি অসমীয়া ঐতিহাসিক সংৰক্ষণ আৰু উদযাপনৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন শৈক্ষিক প্ৰতিষ্ঠানৰ সহযোগত বিজ্ঞান আৰু সাংস্কৃতিক বুজাবুজিৰ মাজত সাঁকো গঢ়াৰ আদি বিষয়ৰ কৰ্মশালা আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰিব। আমেৰিকাৰ প্ৰতিষ্ঠিত চিকিৎসক পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নাতি তথা পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেশ্যনৰ অধ্যক্ষ ডক্টৰ নৱ গোস্বামীয়ে এই প্ৰকল্প আৰম্ভ কৰিছে। চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেমৰ মুৰব্বী অধ্যাপক উদয় এছ দীক্ষিতে এই প্ৰকল্পৰ প্ৰধান ইনভেষ্টিগেটৰ হিচাপে সেৱা আগবঢ়াইছে। ৰাজহুৱা জীৱনৰ উল্লেখনীয় সেৱা আগবঢ়োৱা আৰু সমাজৰ উন্নয়নত আগবঢ়োৱা অৰিহণাৰ বাবে ডক্টৰ পাৰ্থ সাৰথী মহন্তক এই প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা হৈছে। এই প্ৰকল্প ডক্টৰ মহন্তৰ অংশীদাৰিত্বই বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত বিপৰীত থকা শিক্ষাৰ্থীসকলক অধিক আগ্ৰহী কৰিব বুলি আশা কৰা হৈছে।